সকলোৱে ঘৰে ঘৰে নাৰিকল হয়তো আছেই। আজি নাৰিকল দিয়া পায়স বনাওঁ বলক। প্ৰথমতে নাৰিকলৰ বাকলিখিনি গুচাই লৈছোঁ। মই জহা চাউলৰ পায়স বনাইছোঁ। চাউলখিনি মই 1 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। এতিয়া মই গাখীৰখিনি গৰম কৰি এখিলা তেজপাত ইলাইচি দি চাউলখিনি প্ৰায় 80% মান সিজাই লৈছোঁ। এতিয়া মই ইয়াতে দিম ৰুকি থোৱা নাৰিকলখিনি। এয়া মিক্স কৰা হৈ গৈছে। এয়া চব কিমান ধুনীয়া আছে। সেই একেটা কাপেৰে মই অলপমান চেনি লৈ লৈছোঁ। নাৰিকলখিনিতকৈ অকণমান কম চেনি দিছোঁ, যিহেতু নাৰিকলখিনি অলপ মিঠা হয়। এয়া ঢাকনাখন লগাই দিছোঁ। নাৰিকল দিয়াৰ কাৰণে অলপ ডাঠ হৈ অহা দেখি সেইকাৰণে অলপ গৰম গাখীৰ দি দিলোঁ। তাৰপিছত মই 1 চামুচ ঘি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম সকলোখিনি। এয়া আমাৰ পায়স ৰেডি হৈ গ'ল দেই। গৰম গৰম পায়স। যিসকলে এনেদৰে বনাই খোৱা নাই এবাৰ বনাই খাই চাব, বহুত ভাল লাগে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আজিলৈ বাই।